নমস্কাৰ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো দেখা পাইছে যে আমি এটা চিল কৰাৰ আপোনালোকক ভিডিঅ' শ্বৰ্ট ফুটেজ দেখাইছোঁ। আচলতে আমি আমাৰ গাঁওখনৰ সেইটো এৰিয়াটো আমি ভালেকেইটা ৰাস্তা আমি চিল কৰি দিছোঁ। তো এতিয়া আমি এই সময়ত আমি এটাই উপায় পাইছোঁ যে আমি আমাৰ গাঁৱৰ ৰাস্তাকেইটা আমি চিল কৰি দিব লাগে। তো আপোনালোকক মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ যদি গাঁৱৰ হয় কোনো এৰিয়াৰ হয় তেতিয়াহ'লে আপোনালোকৰ সেই এৰিয়াখিনি লোকেলিটিখিনি যাতে চিল কৰি দিয়ে। কাৰণ এইখিনি সময়ত আমি সেইখিনি ব্যৱস্থা নকৰিলে হয়তো আমি এই কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাটো আমাৰ সহজ নহয়। কাৰণ যিটো ভাৱত অসমত বৃদ্ধি পাই গৈছে বৰ্তমান আমি চিল কৰি দিছোঁ। এইকাৰণে চিল কৰি দিছোঁ যাতে সেই চিল কৰাৰ কাৰণ হৈছে যে বাহিৰা মানুহখিনি আমাৰ গাঁৱত আহি প্ৰৱেশ নকৰে। আৰু আমাক এইখিনি সময়ত আমাক এইটোৱে ভাল লাগিছে আৰু বিভিন্ন যদি গাঁওবিলাকৰ আছে এনেকুৱা ঠাইবিলাক তো সেইবিলাকত যাতে সেই ৰাস্তাটো চিল কৰি দিয়ে। কাৰণ এইখিনি চিটুৱেশ্যন যিটো হৈছে এই চিটুৱেশ্যনত এইটোৱে ভাল ব্যৱস্থা বুলি ভাবোঁ। কাৰণ আমি নিজৰ গাঁওখনৰ সুৰক্ষা কৰা সেইটো আমাৰ দায়িত্ব। আমাৰ নিজৰ লগতে আমি আমাৰ সমাজখনৰ আমাৰ পৰিৱেশখিনি আমি সুৰক্ষিত কৰাটো আমাৰ নিজৰ দায়িত্ব। এতিয়া আমি গাঁওখন ভাল থাকিলে সকলোৱে ভাল থাকিব। তো আপোনালোকক অনুৰোধ জনাইছোঁ যিসকলে গাঁওখিনি যদি সুৰক্ষিত কৰিব বিচাৰিলে আপোনালোকে ৰাস্তাটো এনেকুৱা বন্ধ কৰি দিয়ক। আৰু বন্ধৰ লগতে যাতে এখন বেনাৰ মাৰি দিয়ে যাতে বাহিৰে প্ৰৱেশ নিষেধ বা লকডাউন মানি চলক এনেকুৱা ধৰণৰ কিছুমান বেনাৰ যাতে আপোনালোকে আঁৰি থয়। আৰু যদি কিছুমান কাৰণত যদি ইমাৰ্জেঞ্চি হয় কিবা প্ৰশাসনৰ ব্যৱস্থা হয় তেনেকুৱা ধৰণৰ ছিষ্টেমত খুলি দিয়ক। তো বাহিৰত যাব লগা হ'লে বা প্ৰশাসন ব্যৱস্থা যদি আমাৰ গাঁৱৰ ভিতৰত আহে বা কিবা ভিতৰত আহে সেইখিনি সময়ত আপোনালোকে খুলি দিব লাগিব। তো এইখিনিয়ে ৰিকুৱেষ্ট, ইয়াত বিশেষ ইয়াতকৈ আৰু কৰিব লগা একো নাই। তো অনুৰোধ জনাইছোঁ সকলোকে এইখিনিৰ পৰা হয়তো কৰিলে হয়তো কিছু পৰিমাণে আমি পৰিত্ৰাণ পাম কৰোণাৰ পৰা। ধন্যবাদ। জয় অসম।